নমস্কাৰ বন্ধু বান্ধৱীসকল, শ্যাম 360 অফিচিয়েল ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 3 নৱেম্বৰ তাৰিখে ঘোষণা কৰিব টেটৰ ফলাফল। তো চাওক এই ভিডিঅ'। আজি 3 নৱেম্বৰ তাৰিখে টেট 3 অক্টোবৰত যি টেট অনুষ্ঠিত হৈছিলে টেটৰ ৰিজাল্ট আজি ঘোষণা কৰিব। তো আপোনালোকে এই পাব্লিক নটিচটো চাই লওক। পাব্লিক নটিচত কৈছে আজি 3 নৱেম্বৰ তাৰিখে 11 বজাত লগে আপোনাৰ ৰিজাল্টটো পাই যাব। তো কি কৈছে, দিস ইজ ফৰ জেনাৰেল ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য ৰিজাল্ট অফ এ স্পেচিয়েল টেট এক্সামিনেশ্যন হেল্ড অন 3 October 2021 shall be declared on 3 November 2021. The candidate can check their result and download their score cards online from 11 AM of 3 November 2021 by logging in their application number and existing password on the following website. দুটা ওয়েবসাইট মুকলি কৰিছে। এই দুটা ওয়েবসাইটত আপনি আপনার যেটো টেটৰ টেট দিছিলে সেই টেটৰ ৰিজাল্টটো আপনি পাব। তো কেনেকৈ পাব আপনি আপোনালোকক জনাম। তো প্ৰথমতে আপোনাক লৈ গৈছো আমাৰ মোবাইলৰ হোম স্ক্ৰিনলৈ। তাৰপৰ আপনি ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিব লাগিব। যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে সাবস্ক্ৰাইব কৰি দিয়ক। মই আপোনালোকৰ বাবে লৈ আহিম এনেকুৱা ভিডিঅ'। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোবাইলৰ স্ক্ৰিনত আপনি চাব পাৰিছে ক্ৰম ব্ৰাউজাৰ। এই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ওপেন কৰিছোঁ। ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ লগে লগে ইয়াত সাৰ্চ কৰি দিব https://ssa.assam.gov.in। এই সাৰ্চ কৰি দিয়াৰ লগে লগে সাৰ্চ কৰিছোঁ assam.gov.in। তো সার্চ করে দিয়েছো। সার্চ করে দিয়ার লগে লগে এনেকুৱা একটা ইন্টারফেস আহি পাব। আহাৰ পিছত আপনি তললৈকে নামি যাব। তললৈকে নামি গৈছো। ইয়াত চাব অসম সৰ্বশিক্ষা অভিযান মিছন কম্পোনেন্টস, তাৰপিছত চাব এডুকেশনাল ষ্টেটিষ্টিক্স, তাৰপিছত পাব আপোনাৰ টিচাৰ্স এলিজিবিলিটি টেষ্ট। এইটোত আপনি ক্লিক কৰিব। এই লিংকটোত আপনি ক্লিক কৰি দিব। মই ক্লিক কৰিছো। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহিব। জেনাৰেল টেট 2021 লোৱাৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী। ক্লিক হেয়াৰ টু এপ্লাই অনলাইন টু ডাউনলোড এডমিট কাৰ্ড। এইটো নহয়, তলত দিয়া আছে প্লিজ ডাউনলোড টেট সিলেবাস। এইটো নহয়, তাৰ তলত আছে অলপ স্ক্ৰল ডাউন কৰিছো পাব্লিক নোটিছ ফৰ ডিস্ট্ৰিবিউশন। এইটো নহয়, ইয়াত পাব ৰিভাইজড ৰিজাল্ট অফ হায়াৰ সেকেন্ডাৰী লেভেল টেট পোস্ট গ্রাজুয়েট টিচার্স। ইয়াত আপনি উপলব্ধ হ'ব। আৰু এটা ওয়েবসাইট আছে, সেইটোতো আপনি ৰিজাল্টটো চাব পাৰিব। এইটো ওয়েবসাইটতো আপোনাৰ ৰিজাল্টটো ডেসক্ৰিপশন বক্সত হ'ব। ওয়েবসাইটৰ লিংক আমি দি দিম। সার্চ কৰিব sevaonline.org। এইটো সার্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস অলপ সেৱা বুলি লিখা থাকিব। তাত আপনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অলপ ওয়েট কৰিব। এনেকুৱা এটা ইন্টাৰফেস আহিব। তো ইয়াত চাব পাৰিছে নিউ বুলি এটা লিখা আছে। মই অলপ জুম কৰি দিছো। স্পেশাল টেট ফৰ এলপি স্কোৰ কাৰ্ডস। তো এই লিংকটোত আপনি ক্লিক কৰি দিব। অলপ জুম কৰিছো। এই যে চাব পাৰিছে স্পেশাল টেট ফৰ এলপি স্কোৰ কাৰ্ড। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহিব। অলপ জুম কৰি দিছো। ইয়াত আপনি লগ ইন ফৰ ৰেজিষ্টাৰ্ড ক্যান্ডিডেট ইউনিক আইডি। আপোনাৰ যেটো আইডি আছে এই আইডিটো ইয়াত বহাব লাগিব, ইউনিক আইডি। আৰু পাসওয়ার্ডটো এই পাসওয়ার্ডটো তাত বহাব লাগিব। বহুৱাৰ লগে লগে আপনি লগ ইন কৰি দিব। লগ ইন কৰি দিলে আপোনাৰ যেটো ৰিজাল্ট আছে এই ৰিজাল্টটো ওলাই আহিব। তো মই ভিডিওটো আগত বনাই দিছো কাৰণে মই মানে দেখাব পৰা নাই।